নমস্কাৰ পুনৰ এটা ভিডিঅ' সৈতে আপোনালোকক এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম সেউজগৃহ প্ৰভাৱ কি, সেউজগৃহ কি আৰু গোলকীয় উষ্ণতা বৃদ্ধি কি। লগতে প্ৰতিযোগিতামূলক পৰীক্ষাত এই তিনিওটা বিষয়ৰ পৰা হ'ব পৰা সম্ভাৱ্য প্ৰশ্ননো কি হ'ব পাৰে এই বিষয়ে আমি শেষত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰিব। প্ৰথমতে আমি চাওঁ আহক সেউজগৃহ প্ৰভাৱনো কি। আমি সকলোৱে এটা কথা জানো, আমাৰ পৃথিৱীখনক বায়ুমণ্ডলৰ স্তৰ এটাই আৱৰি আছে আৰু সূৰ্যৰ পৰা অবিৰতভাৱে আহি থকা পোহৰ ৰশ্মিসমূহ এই বায়ুমণ্ডলৰ স্তৰটোৰ মাজেৰে পাৰ হৈ আহি আমাৰ পৃথিৱী পৃষ্ঠত পৰেহি। সূৰ্যৰ পৰা অবিৰতভাৱে অহা পোহৰ ৰশ্মিৰ কিছু সংখ্যক পোহৰ ৰশ্মি বায়ুমণ্ডলৰ স্তৰটোৰ পৰাই পুনৰ মহাকাশলৈ উভতি যায় আৰু আনটো অংশ বায়ুমণ্ডলৰ মাজেৰে পাৰ হৈ আহি আমাৰ পৃথিৱী পৃষ্ঠত পৰে। পৃথিৱী পৃষ্ঠলৈ অহা পোহৰ ৰশ্মিৰ এটা অংশ পোহৰ ৰশ্মি আমাৰ পৃথিৱীখনে শোষণ কৰি লয় আৰু আনটো অংশ মহাকাশলৈ প্ৰতিফলিত কৰিব বিচাৰে। কিন্তু বায়ুমণ্ডলত থকা কিছুমান গেছ যেনে কাৰ্বন ডাই অক্সাইড, মিথেন, অজন, CFC, নাইট্ৰাছ অক্সাইড বা জলীয় বাষ্প, এই গেছসমূহে পৃথিৱীৰ পৰা প্ৰতিফলিত হৈ মহাকাশলৈ উভতি যাব বিচৰা পোহৰ ৰশ্মিক উভতি যোৱাত বাধা প্ৰদান কৰে আৰু তাৰ ফলত কিছু সংখ্যক পোহৰ ৰশ্মি মহাকাশলৈ উভতি যায় আৰু আন কিছু সংখ্যক পোহৰ ৰশ্মি পৃথিৱীখনতে প্ৰতিফলিত হয়। অৰ্থাৎ এই গেছসমূহে কিছু সংখ্যক পোহৰ ৰশ্মি শোষণ কৰি লয় আৰু আমাৰ পৃথিৱী পৃষ্ঠতে প্ৰতিফলিত কৰে। তাৰ ফলত পৃথিৱীখনৰ পৃষ্ঠভাগত এক নিৰ্দিষ্ট উষ্ণতা বৰ্তি থাকে। আৰু যদি এই গেছসমূহ নাথাকিলেহেঁতেন তেতিয়াহ'লে সূৰ্যৰ পৰা অবিৰতভাৱে আহি থকা পোহৰ ৰশ্মিৰ এটা অংশটো আমাৰ পৃথিৱীখনে শোষণ কৰি ল'লেহেঁতেন, কিন্তু আনটো অংশ সম্পূৰ্ণৰূপে মহাকাশলৈ উভতি গ'লহেঁতেন আৰু তাৰ ফলত পৃথিৱীখনৰ উষ্ণতা -18 ডিগ্ৰী চেলচিয়াছলৈ কমি গ'ল হয়। তেতিয়া পৃথিৱীত গছ গছনি হওক বা জীৱসমূহ জীয়াই থাকিব হয়তো অসম্ভৱ হ'লহেঁতেন। কিন্তু এই গেছসমূহৰ পৃথিৱীৰ নিৰ্দিষ্ট উষ্ণতা বজাই আছে আৰু এনেদৰে পৃথিৱীখনত পৃষ্ঠভাগৰ এক নিৰ্দিষ্ট উষ্ণতা বজাই ৰখাৰ পৰিঘটনাটোক কোৱা হয় সেউজগৃহ প্ৰভাৱ। আৰু এই পৰিঘটনাটোৰ সৈতে জড়িত গেছসমূহ অৰ্থাৎ কাৰ্বন ডাই অক্সাইড, মিথেন, অজন, CFC, নাইট্ৰাছ অক্সাইড বা জলীয় বাষ্প, এই গেছসমূহক কোৱা হয় সেউজগৃহ গেছ। এতিয়া আমি জানো আহক সেউজগৃহনো কি। প্ৰধানত সেউজগৃহ হ'ল কৃষি কৰিবলৈ অৰ্থাৎ খেতি কৰিবলৈ সাজি উলিওৱা কিছুমান ঘৰ, য'ত এইটো যে প্ৰাকৃতিক পৰিঘটনা পৰিলক্ষিত এনেধৰণৰ এটা ঘটনা পৰিলক্ষিত হয়। এই ঘৰসমূহ প্ৰধানকৈ কাঁচেৰে নিৰ্মাণ কৰা হয়। ইয়াতো কি হয় যে সূৰ্যৰ পৰা অহা পোহৰ ৰশ্মিসমূহ এই গৃহসমূহৰ ভিতৰত প্ৰৱেশ কৰে, কিন্তু প্ৰৱেশ কৰি যেতিয়া বাহিৰলৈ ওলাই যোৱাৰ সময়ত বেছি সংখ্যক পোহৰ ৰশ্মি ওলাই যাব নোৱাৰে। নিৰ্দিষ্ট সংখ্যক পোহৰ ৰশ্মি ইয়াৰ ভিতৰত আবদ্ধ হৈ ৰৈ যায় আৰু তাৰ ফলত এই গৃহৰ ভিতৰত এটা নিৰ্দিষ্ট উষ্ণতা সদায় বৰ্তি থাকে আৰু তাৰ ফলত কৃষিৰ উৎপাদন ভাল হয়। যদি আমি চাওঁ যিবোৰ ঠাইত খেতি নহয় উষ্ণতাৰ বাবে অৰ্থাৎ ঠাণ্ডা অঞ্চল, তাত এনেধৰণৰ গৃহ নিৰ্মাণ কৰি আমি খেতি কৰিব পাৰোঁ, খেতিৰ উৎপাদনো ভালে হয়। আৰু যদি দ্বিতীয়তে চাওঁ যে বৰ্তমান সময়ত ঋতু সাপেক্ষে যদি চাওঁ, বতৰ সাপেক্ষে যেতিয়া খেতি কৰা হয় উৎপাদন যথেষ্ট বাঢ়ি যায়, কিন্তু সেই খেতি যদি কৃষকসকলে অকণমান আগতীয়াকৈ কৰিব পাৰে তেতিয়াহ'লে বজাৰত তেওঁলোকে এটা ভাল লাভ উলিয়াব পাৰে সেই খেতিৰ পৰা। গতিকে এই গৃহসমূহ ব্যৱহাৰ কৰি বৰ্তমান সময়ত খেতি কৰাৰ প্ৰৱণতা বাঢ়ি গৈছে। আৰু যদি আমি চাওঁ বৰ্তমান কাঁচৰ সলনি প্লাষ্টিক অৰ্থাৎ পলিকাৰ্বনেট বহুলভাৱে ব্যৱহাৰ কৰা হয়। আৰু আপোনালোকে যদি ওচৰে পাঁজৰে এনেধৰণৰ সেউজগৃহ দেখিছে তেতিয়াহ'লে দেখিব তাত কাঁচ নহয় কি ব্যৱহাৰ কৰা হৈছে, প্লাষ্টিক ব্যৱহাৰ কৰা হৈছে অৰ্থাৎ পলিকাৰ্বনেট ব্যৱহাৰ কৰা হৈছে। এতিয়া আমি জানো আহক গোলকীয় উষ্ণতা বৃদ্ধিনো কি। স্বাভাৱিক অৱস্থাত আমি যদি চাওঁ সেউজগৃহ প্ৰভাৱ এটা প্ৰাকৃতিক ঘটনা আৰু এই পৰিঘটনাটোৰ প্ৰয়োজন আছে, কিন্তু বৰ্তমান সময়ত মানুহবিলাক যিহেতু আধুনিক ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ হ'বলৈ গৈ আছে, অৰ্থাৎ যন্ত্ৰৰ ওপৰত নিৰ্ভৰ হ'বলৈ গৈ আছে বা কল কাৰখানাৰ পৰিমাণ বাঢ়ি গৈছে, তাৰ ফলত বায়ুমণ্ডলৰ স্তৰটোত কাৰ্বন ডাই অক্সাইড, মিথেন, অজন, CFC, নাইট্ৰাছ অক্সাইড অৰ্থাৎ সেউজগৃহ গেছসমূহৰ পৰিমাণ লাহে লাহে বৃদ্ধি পাই আহিছে। আৰু যদি মই কওঁ যে স্বাভাৱিক অৱস্থাত এই স্তৰটো অৰ্থাৎ এই সেউজগৃহ গেছসমূহেৰে তৈয়াৰী স্তৰটো যদি থিকনেছ কোৱা যায় ইমান আছিল, গতিকে বৰ্তমান সময়ত কি হ'ব, এইটো বাঢ়ি আহিব। গেছসমূহ যিহেতু বাঢ়ি গৈছে, এই স্তৰটো এই গেছসমূহে তৈয়াৰ কৰা স্তৰটো বাঢ়ি আহিব, অৰ্থাৎ এই স্তৰটো বাঢ়ি যাব। অৰ্থাৎ বায়ুমণ্ডলত এই গেছসমূহৰ পৰিমাণ বাঢ়ি গৈছে, তাৰ ফলত
সূৰ্যৰ পৰা অহা পোহৰ ৰশ্মি যিখিনি মহাকাশলৈ উভতি যাব বিচাৰিছিল, আগতে যিমান সংখ্যক পোহৰ ৰশ্মি মহাকাশলৈ উভতি গৈছিল তাতকৈ কম সংখ্যক পোহৰ ৰশ্মি এতিয়া উভতি যাব পাৰিব, অৰ্থাৎ বেছি সংখ্যক পোহৰ ৰশ্মি এই বায়ুমণ্ডলৰ স্তৰটোত আবদ্ধ হৈ ৰৈ যাব আৰু তাৰ ফলত পৃথিৱীৰ পৃষ্ঠভাগৰ যি উষ্ণতা আছে সেই উষ্ণতা লাহে লাহে বাঢ়ি আহিবলৈ ধৰিছে আৰু পৃথিৱীৰ উষ্ণতা এনেধৰণে বাঢ়ি অহা পৰিঘটনাটোকে কোৱা হয় গোলকীয় উষ্ণতা বৃদ্ধি। আৰু যদি আমি চাওঁ গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিঘটনা কি, বৰ্তমান সময়ত গোটেই বিশ্ববাসীয়ে অনুভৱ কৰা এটা ঘটনা হ'ল যে ঋতু সাপেক্ষে বতৰৰ পৰিৱৰ্তন। উদাহৰণ এটা যদি লওঁ যে যিটো সময়ত বৰষুণ হ'ব লাগিছিল সেই সময়ত সেই অনুপাতে বৰষুণ হোৱা নাই বা সেইটো সময়ত বৰষুণ হোৱা নাই। দ্বিতীয়তে আমি কওঁ যদি মেৰু অঞ্চলত যি বৰফ আছে বৰফসমূহ লাহে লাহে গলিবলৈ আৰম্ভ কৰিছে আৰু যদি বৰফসমূহ এনেদৰে গলিবলৈ আৰম্ভ কৰে আৰু উষ্ণতা বৃদ্ধি পাই আহি থাকে তেতিয়াহ'লে সম্পূৰ্ণৰূপে এটা সময়ত বৰফসমূহ গলি যাব আৰু তেতিয়া কি হ'ব মই নিশ্চয় নকলেও হ'ব। এতিয়া প্ৰশ্ন হ'ল এই গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ আমি কেনেদৰে কৰিব পাৰোঁ। গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰিবলৈ বায়ুমণ্ডলত সেউজগৃহ গেছ এই গেছসমূহৰ পৰিমাণ কমাব লাগিব। কাৰ্বন ডাই অক্সাইডৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যিহেতু উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰে, গতিকে বৃক্ষৰোপণৰ জৰিয়তে অৰ্থাৎ বনানীকৰণৰ বৃদ্ধিৰ জৰিয়তে কাৰ্বন ডাই অক্সাইড কিছু পৰিমাণে হ'লে আমি বায়ুমণ্ডলত কমাব পাৰিম। দ্বিতীয়তে এই গেছসমূহ নিৰ্গতৰ উৎস যদি প্ৰধান উৎস আমি চাওঁ তেতিয়াহ'লে প্ৰধান উৎস হ'ল ইন্ধনৰ দহন। গতিকে আমি যিবিলাক ইন্ধন আছে ইন্ধন চালিত যন্ত্ৰই হওক ইন্ধন চালিত বাহনেই হওক সেইসমূহ বাদ দি বিকল্প উৎসৰ সন্ধান কৰিব লাগিব। গতিকে বৰ্তমান সময়ত সৌৰ শক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে বা যিবিলাক বাহন ইন্ধন চালিত আছিল এই বাহনসমূহ বিদ্যুৎ চালিত বাহনলৈ ৰূপান্তৰ কৰাৰ বাবে গুৰুত্ব দিয়া হৈছে আৰু বৰ্তমান সময়ত বহু বেটাৰী চালিত বাহন ব্যৱহাৰ হোৱা আমি দেখিবলৈ পাইছোঁ আৰু আহিবলগীয়া ভৱিষ্যতে হয়তো সকলো ইন্ধন চালিত যিবিলাক বাহন আছে বা ইন্ধন চালিত যন্ত্ৰপাতিসমূহ এনেধৰণে বিদ্যুৎ চালিত অৰ্থাৎ বিদ্যুৎ শক্তিত চালিতলৈকে ৰূপান্তৰিত কৰিব পৰা যাব আৰু তাৰ জৰিয়তে গেছসমূহৰ পৰিমাণ বায়ুমণ্ডলত কমাব পৰা যাব। এতিয়া আমি চাওঁ আহক প্ৰতিযোগিতামূলক পৰীক্ষাত ইয়াৰ পৰা কেনেধৰণৰ প্ৰশ্ন হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰধানতঃ এই গেছসমূহৰ পৰাই প্ৰশ্ন আহি থকা দেখিবলৈ পোৱা যায়। প্ৰথমতে আমি যদি চাওঁ তেতিয়াহ'লে কাৰ্বন ডাই অক্সাইডৰ কথা ক'ব লাগিব। প্ৰধানতঃ বৰ্তমান সময়ত যি গেছসমূহ আছে সেউজগৃহ গেছসমূহ আছে ইয়াৰ ভিতৰত মেন মেড এক্টিভিটি অৰ্থাৎ মানুহৰ ক্ৰিয়াকলাপৰ ফলত আটাইতকৈ বেছি পৰিমাণে উৎপন্ন হোৱা গেছেই হৈছে কাৰ্বন ডাই অক্সাইড। আৰু যদি চাওঁ ক'ৰ পৰা উৎপন্ন হয় তেতিয়াহ'লে প্ৰধানতঃ ইন্ধনৰ দহনৰ ফলত। মানুহে নিশাহত বাৰু কাৰ্বন ডাই অক্সাইড এৰি দিওঁ কিন্তু তাতকৈ বেছি পৰিমাণে কাৰ্বন ডাই অক্সাইড আহিছে কল কাৰখানাৰ পৰা বা আমি যি ইন্ধন চালিত যান বাহন ব্যৱহাৰ কৰিছোঁ ইন্ধন চালিত যন্ত্ৰপাতি ব্যৱহাৰ কৰিছোঁ তাৰ পৰাই কাৰ্বন ডাই অক্সাইড বায়ুমণ্ডললৈ আহিছে আৰু বৰ্তমান সময়ত যথেষ্ট পৰিমাণে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাবলৈ ধৰিছে। দ্বিতীয়তে যদি চাওঁ মিথেন গেছৰ পৰা আমি তিনিটা কথা মনত ৰাখিব লাগে। মিথেন গেছ যি আমি ধান খেতি কৰোঁ ধাননি পথাৰৰ পৰা এই গেছবিধ নিৰ্গত হয়, অৰ্থাৎ কেতিয়াবা ধাননি পথাৰ বুলি নেদি পৰীক্ষাত কৃষি পথাৰ বা খেতি পথাৰৰ পৰা নিৰ্গত সেউজগৃহ গেছ বুলি ক'লেও CH4 অৰ্থাৎ মিথেনে হ'ব। দ্বিতীয়তে মিথেন গেছ কিছুমান জীৱ জন্তু যেনে গৰু মহ ভেড়া আদিৰ পাচন নলীৰ পৰা নিৰ্গত হয়। আমি যি গৰুৰ গোবৰৰ পৰা ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰিছিলোঁ এই গোবৰটো মিথেন গেছে উৎপন্ন হয়, তাৰ বাবে ৰন্ধনশালাত ব্যৱহাৰ কৰিব পৰা গৈছিল। আৰু তৃতীয়তে যদি চাওঁ জৈৱ পদাৰ্থৰ পাচনৰ ফলত এই গেছ উৎপন্ন হয়, অৰ্থাৎ পেলনীয়া জাবৰ জোঁথৰ গছৰ পাত আদিৰ পাচন ঘটে তাতো মিথেন গেছ উৎপন্ন হয়। আৰু এটা জীৱ জন্তু মৃত্যু হোৱাৰ পিছত যেতিয়া বেক্টেৰিয়া এটাৰ পাচন ঘটায় তেতিয়া তাত কিছু পৰিমাণে মিথেন গেছে উৎপন্ন হয়। এই তিনিটা কথা আমি মিথেনৰ কাৰণে মনত ৰাখিবলগীয়া। ইয়াৰ পিছত যদি আমি ওজনৰ কথা কওঁ তেতিয়াহ'লে এটা কথা মনত ৰাখিবলগীয়া যে বায়ুমণ্ডলত অজন গেছেৰে গঠিত স্তৰটোৱে হ'ল অজন স্তৰ আৰু দ্বিতীয়তে অজন গেছ বা অজন স্তৰটো বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফিয়াৰ স্তৰত পোৱা যায়। এই প্ৰশ্নটো আহি থকা দেখিবলৈ পোৱা যায়। তৃতীয়তে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মি UV লাইট পৃথিৱী পৃষ্ঠলৈ অহাত বাধা প্ৰদান কৰে অজন গেছে। ইয়াৰ পিছত আমি ক'ব লাগিব CFCৰ ফুল ফৰ্মটো হ'ল ক্লৰ'ফ্ল'ৰ'কাৰ্বন। এইটো মনত ৰাখিবলগীয়া, বহু সময়ত ইয়াৰ ফুল ফৰ্মটো সোধা দেখা যায়। ইয়াৰ পিছতে আমি যদি চাওঁ যে অজন স্তৰ ক্ষয় ভৱনৰ বাবে প্ৰধানতঃ দায়ী হৈছে CFC গেছ। আৰু তৃতীয়তে যদি কওঁ যে CFC গেছ ক'ৰ পৰা নিৰ্গত হয় তেতিয়াহ'লে CFC প্ৰধানকৈ শীততাপ নিয়ন্ত্ৰিত যন্ত্ৰ
আমি যে শীততাপ নিয়ন্ত্ৰিত যন্ত্ৰ ব্যৱহাৰ কৰোঁ তাৰ পৰা বা ৰেফ্ৰিজাৰেটৰ এনে ধৰণৰ যন্ত্ৰসমূহৰ পৰা এই গেছটো নিৰ্গত হয়। য'ত নাইট্ৰাছ অক্সাইডৰ ক্ষেত্ৰত আমি মনত ৰাখিব লাগিব যে নাইট্ৰাছ অক্সাইডক লাফিং গেছ বুলি কোৱা হয়। অৰ্থাৎ মানুহ এজন যদি এই গেছৰ সংস্পৰ্শলৈ আহে, অৰ্থাৎ উশাহত যদি শৰীৰত এই গেছ সোমাই যায়, তেতিয়াহ'লে মানুহজনে নিজে নিজে হাঁহিবলৈ আৰম্ভ কৰিব আৰু সেইবাবে ইয়াক লাফিং গেছ বুলি কোৱা হয়। আৰু ক'ৰ পৰা নিৰ্গত হয়, তেতিয়াহ'লে কিছু পৰিমাণে ইন্ধনৰ দহনৰ ফলত নিৰ্গত হয়, কয়লাৰ দহনৰ ফলত এই গেছ নিৰ্গত হয়, বা ৰাসায়নিক সাৰ আমি যেতিয়া ব্যৱহাৰ কৰোঁ বা কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰোঁ তাৰ পৰাও এই গেছ নিৰ্গত হয়। গতিকে মই যিখিনি ক'লোঁ এই গেছসমূহৰ বিষয়েখিনি আমি মনত ৰাখিবলগীয়া, তাৰ পৰা প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰশ্ন আহি থকা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আমি মনত ৰাখিবলগীয়া সেউজগৃহৰ বিষয়ে। সেউজগৃহৰ বিষয়ে যদি চাওঁ, তেতিয়াহ'লে সেউজগৃহসমূহ প্ৰধানতঃ নিৰ্মাণ কৰা হয় কৃষিৰ কাৰণে, আৰু বৰ্তমান সময়ত সেউজগৃহ বনাবলৈ ব্যৱহাৰ কৰা প্লাষ্টিক বুলি আহে, তেতিয়াহ'লে আমি মনত ৰাখিব লাগে যে পলিকাৰ্বনেট ব্যৱহাৰ কৰা হয়। আশা কৰোঁ এই ভিডিঅ'টোত আলোচনা কৰা তথ্যখিনি বুজি পালে। যদি বুজি পালে ভিডিঅ'টো লাইক কৰি দিব আৰু ভিডিঅ'টো বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিয়ক, সংখ্যকে এই কথাখিনি জানিব পাৰে। আৰু আগলৈ চেনেলটোত ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।